हाय फ्रेंड्स, अन्य এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই কেঁচা বগৰী আচাৰ কেনেকৈনো বনাওঁ তাকে দেখাবলৈ ওলাইছো। বগৰীখিনি এনেকৈ মই আগতে ধুই ললো, ধুই ঠাৰিকেইডাল গুচাই ললো, গুচাই এনেকৈ সৰু সৰুকৈ কাটি লৈছো। গোটেইখিনি বগৰীয়ে মই সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ আৰু এয়া গোটেইখিনি বগৰী মোৰ কাটা হৈ গ'ল। তাতে মই জলকীয়া দিছোঁ। জলকীয়াখিনি বহুত জ্বলা কাৰণে মই হাতেদি ধৰি কটাৰীৰ লগত কাটা নাই, মই কেঁচিৰ লগত কাটিছোঁ। পকা জলকীয়া দিব লাগিছিলে, পকা জলকীয়া মোৰ শেষ হৈ গ'ল কাৰণে কেঁচা জলকীয়াই দিছোঁ। জলকীয়া মই 15টামান দিছোঁ। আপোনালোকে কিমান জলকীয়া দিয়ে নিজে জ্বলা যিমান খায় তেনেকুৱা অনুযায়ী দিব। এতিয়া মই মিক্সিত অলপ মছলা গুড়া কৰি লৈছিলোঁ, অলপ সৰিয়হ, কালজিৰা আৰু অলপ জিৰা, 1 চামুচ ধনিয়া দি গোটেইখিনি গুড়া কৰি লৈছিলোঁ আৰু সেই মছলাখিনি মই দি দিছোঁ। তাতে অলপ নিমখ দিছোঁ, অলপ হালধি আৰু 1 চামুচ মই মিঠাতেল দিছোঁ, যাতে মছলাখিনি ধুনীয়াকৈ সানিব পাৰি, মিলাই ল'ব পাৰি মছলাখিনি ধুনীয়াকৈ। সেইটো জোখত মিঠাতেল দিছোঁ। মিঠাতেলখিনি দি গোটেই মছলাখিনি মই ভালকৈ সানি লৈছোঁ। এনেকৈ ভালকৈ সানি 2 দিন ৰ'দত দি থ'ব লাগিব। মই 2 দিন ৰ'দত দিলোঁ এনেকৈ। এয়া আছে আৰু মই 2 দিন ৰ'দত দি বগৰীখিনি শুকুৱাই ল'লোঁ। এয়া দেখিছেনে ধুনীয়াকৈ শুকাইছে। এতিয়া ইয়াত তেল দিব পৰা হৈ গৈছে। এতিয়া তেলখিনি গৰম কৰি ল'ব লাগিব। হৈ যাব। এতিয়া এইখিনি তেল মই গৰম কৰি ল'ম। এয়া চাওক, তেলখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু তেলখিনি ঠাণ্ডা হ'বলৈ দিম। তেলখিনি এতিয়া ঠাণ্ডা হৈ গ'ল। এতিয়া শুকুৱাই লোৱা বগৰীখিনি তেলখিনি ঢালি দিম। এতিয়া এইখিনি ভালকৈ লৰাই ল'ম এনেকৈ। ইয়াত আপোনালোকে ভিনেগাৰ দিব পাৰে। মই আচাৰ বনালে ভিনেগাৰ নিদিওঁৱে। ভিনেগাৰ নিদিলেও হয়, ভিনেগাৰ দিলে মানে বহুত দিনলৈ থাকে আচাৰটো। আৰু ভিনেগাৰ নিদিলেও আপোনালোকে এদিনৰ পিছে পিছে ৰ'দত দি থাকিব, তেতিয়া একো নহয়। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। গোন্ধটো বহুত ধুনীয়া লাগিছে, একদম এতিয়া খাওঁ খাওঁ লাগিছে। এতিয়া নাখাওঁ বাৰু, 2 দিনৰ পিছত খাম। আৰু এনেকুৱা চিচাৰৰ মই বৈয়াম এটা লৈছোঁ। এনেকুৱা বৈয়াম ল'লেও আপোনালোকে নহ'লে এয়াৰটাইট কণ্টেইনাৰ ল'লেও হ'ব। এতিয়া ইয়াতে মই গোটেইখিনি আচাৰ মিলাই লৈ সুমুৱাই দিম। ইয়াত ভৰাই দিছোঁ। এইখিনিও এনেকৈ মই গোটেইখিনি ভৰাই ল'ম বৈয়ামত। আপোনালোকে দেখিলেনে বাৰু অতি সহজতে কেনেকৈ আচাৰ বনাব পাৰি। আপোনালোকে এনেকৈ বনাব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। নেক্সট ব্লগত লগ পাম।